হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি হৈছে বৃহস্পতিবাৰ, এফালে যাবলৈ লৈছোঁ। চব ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া হৈছে 1:30। তো আমাৰ মানে বাছ আছে 2:15। আমি যাম গুৱাহাটীলৈ। এনেই কিবা এটা কাৰণত যাম আৰু দেখাই আছোঁ আপোনালোকক, তেন্তে চাই থাকিব হা। মানে গোটেই জাৰ্ণিটো দেখাম বুলি ভাবিছোঁ আৰু আমি যাম বাছত, ট্ৰেইনত নাযাওঁ মানে ধুনৰ কাৰণে। চ' তেন্তে চাই থাকিব। ইফালে বেগটো দুদিনৰ কাৰণে গৈছোঁ হা, কিন্তু ইমান ডাঙৰ বেগ এটা লৈ যাব লগা হৈছে ধুনৰ কাৰণে। গোটেই ধুনৰ কাপোৰেই, যিহেতু ইয়াতে ঠাণ্ডা, সেইফালে গৰম ন গুৱাহাটীৰ ফালে। তো দুইটা বস্তুৱে লৈ গৈছোঁ আৰু তাৰ আৰু এটা এনেই মই জাষ্ট হাতত লৈ যাম। তাৰ উৎপলৰটো পিঠিত লোৱা বেগ সৰু, মতা মানুহ আৰু তাৰ মিটিং আছে। সি নিজৰ ভাগে যাম, মই এফালে যাম আৰু। ভাত খাবলৈ ৰখাইছিলে, আমি ভাত চাত খালোঁ। ধুনে যে ইমান উৎপাত কৰিছিলে নহয়, সেইকাৰণে ভাবিছোঁ আহোঁতে এবাৰ ট্ৰেইনত আহিম। আমি পালোহি 5টা বজাত ৰাতিপুৱা। এতিয়া ফ্ৰেছ হ'লোঁ, গা চা ধুই মেলি। এইফালে তাহাঁতে দুটাই খেলি আছে, কিন্তু আমাৰ পেহীয়েক বৰ কেমেৰা চাই দেই, পেহীয়েক পেহাক, সেইকাৰণে তাহাঁতে ওলাব নিবিচাৰে। পিহু এইফালে চোৱা। কি কৰিছানো? আহা পিহু। আন্ধাৰ, মই লাইটটো অফ কৰি থৈছোঁ। ধুন নিদিবা, এইটো নাখায় তাই, নিদিবা। অঁ এনেই নেজানিবা, অঁ লাহেকৈ থোৱা, অঁ হ'ব। যোৱা যোৱা যোৱা, পেহাৰ ওচৰত যোৱা। কোৱা এইটো কি হয়? ধুন আৰু পিহু তাহাঁত দুটাই পূৰা খেলিলে, কিন্তু আমাৰ ধুনে বদমাছ কৰে আৰু অলপ। তাই জ্বৰ হৈ আছে ছোৱালীজনী, যিহেতু পিহুৰ জ্বৰ, সেইকাৰণে আমি ওলাই যাব নোৱাৰিলোঁ সেইদিনা। কাহ খুব হৈছে। তো এইদিনাখন হৈছে নেক্সট মৰ্ণিং দিনা। তো এই ফুলবোৰ দেখাইছোঁ আপোনাক, চাই এনে কি ৰুই থৈ দিছে পেহীয়েকে, মানে ধুনৰ পেহীয়েক আৰু। এইবোৰ ধুনীয়াকৈ ৰুই থৈ দিছে, তুলসী ফুল চুলবোৰ। গধূলিলৈ ওলালোঁ আদাবাৰী পাৰ্ক ফালে ফুৰিবলৈ। তো এয়া ৰেডি হৈ আছোঁ, এইফালে ধুনে কান্দি আছে, এইফালে পিহু বহি আছে। এইফালে যাবলৈ ওলাইছোঁ, এনেই অলপ ওলাই যাওঁ। এইফালে আমি পালোহি আদাবাৰী পাৰ্ক, আৰু পিহু আৰু পেহীয়েক নাহিল, তাতে গাড়ীতে বহি থাকিল। পেহীয়েক আৰু পিহু তিনিটা তাতে বহি থাকিল, কাৰণ ছোৱালীজনী খুবেই মানে কাহ ন, আৰু তাতে গধূলি সময় মহো বহুত বেছি ওলায়, সেইকাৰণে তাই নাহিলে। তাহাঁত আমি তিনিটাই আহিলোঁ এপাক এনেই মানে ধুনক মানে খেলাওঁ বুলি ভাবিলোঁ আৰু। সি ইমানেই ভাল পালে, সি ওলাব বিচৰা নাছিলে পাৰ্কৰ পৰা, লাষ্টত কান্দি উলিয়ালে। 1 2 3 আহা। ফুচকা খাই দিলে ভাল হৈ যাব। এবাৰ ওলাই যাওঁ, দেৰিও থাকিলোঁ, এইবাৰ ওলাই যাব লৈছোঁ। ধুন এফালে তুমি হাই কৰি দিয়া, হাই। আমি পালোহি, মাত্ৰ ইমান গৰম নহয়, এয়া পূৰা ফেন চলাই থৈ দিছোঁ। আজি হৈছে ছানডে', তো ফেঞ্চি মাৰ্কেট যাবলৈ ওলাইছোঁ। এতিয়া গৈ আছোঁ, চাই থাকোঁ। মৰ্ণিং, আজি হৈছে সোমবাৰ। কালি আমি যিহেতু ফেঞ্চি মাৰ্কেটত গৈছিলোঁ ন, তো নেদেখুৱালোঁ। মানে এনেই আৰু দেখাব বেয়া লাগিলে, ভিৰ আছিলে তাতে, ধুনৰো উৎপাত, সেইটো কাৰণে মোবাইলটো নুলিয়ালোৱে। তো কি লৈছিলোঁ আপোনালোকক ঘৰত গৈ দেখুৱাই আছোঁ। তো আজি আমি ঘৰলৈ যামগৈ, ট্ৰেইনত যাম, বাছত নাযাওঁ এবাৰ। মানে ধুনে যি বিহু দেখুৱালে নহয় অহা টাইমত, তো যাম আৰু আমাৰ জাৰ্ণিটো চাই থাকিব। তো এতিয়া হৈছে ৰাতিপুৱা 10টা বাজিছে, তো তেন্তে চাই থাকক হা। এক্টিং আকৌ ন,
ডাইক চুলিতে ধৰে ঐ ধন খোৱা এইখিনি খোৱা আমি যাবলৈ ওলালোঁ আছে 8:10 ট্ৰেইনখন কিন্তু এতিয়া ওলাই যাওঁ ট্ৰেফিক যিহে হয় নহয় 6:15 হৈছে চ' ওলাই মেলি ৰেডি আৰু তেন্তে ঠিক আছে গৈ থাকোঁ ক'ত হেৰি কৰিছে ব'লা এইফালে লৈ যাবা উঠা 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 আকৌ আমি যামগৈ ক'ত ভিতৰত নিছা পাই গ'লো কৈ দিয়া ন পঢ়ি আছোঁ হেল্ল' গুড মৰ্ণিং আমি আজি পালোহি ৰাতিপুৱা 7:30 বজাত তো এতিয়া হৈছে 11টামান বাজিলে আৰু এতিয়া মই অলপ ফুলোঁ তো চকুটো ফুলা ফুলা দেখিছে মই কৈছিলোঁ যে আপোনালোকক মই কি আনিছোঁ দেখাম বুলি তো দেখাম কেইটামান বস্তুহে দেখা পাৰিম কেইটামান বস্তু মানে ধুই দিলোঁ মই তো তেন্তে চাওকচোন হা এয়া এইযোৰ আনিছিলোঁ AC কটন 500 টকাত ফেঞ্চিৰ পৰা আনিছিলোঁ কৈছিলোঁ যে ফেঞ্চি গৈছিলোঁ এইযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'বচোন তাৰপিছত আৰু এয়া হাফ পেণ্ট দুটা 100 টকা তাৰপিছত এই গাৰু কভাৰ দুটা 100 টকা আৰু কি আনিছিলোঁ আৰু এনেকৈ সৰু সুৰাই মানে পেণ্ট আনিছিলোঁ লং পেণ্ট ঘৰত পিন্ধিবলৈ তাৰপিছত আৰু দুপাট্টা এখন চব ধুই দিয়া হ'ল পাছত কেতিয়াবা মই দেখাম বাৰু তো এয়াই আছিল আৰু সেইদিনাখন ছানডে তাতে বন্ধ আছিল তো ইমান বস্তু অনা নহ'ল তো ব্লগটো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক কৰি দিব কমেণ্টো কৰি দিব কেনেকুৱা ভিডিঅ' লাগে কমেণ্ট কৰি দিব তো আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যোনসকলে নতুনকৈ চাইছে তেন্তে ঠিক আছে আজিলৈ বাই বাই